বন্ধুসকল ৱেলকাম টু আমিনুল ব্লগ। আপোনালোকৰ পিছফালে চাই পেলাব ক'ত বনাইছে। মই আজি ৰাতিপুৱা দোকানতে আহিছোঁ। দোকান খুলিব আহোঁতে এটা নিউজ এটা চালোঁ মই, খুব বেয়া লাগিছে। সকলোতে চিনিয়ে পায়, মিমছত ব্যৱহাৰ কৰা আমি সকলোৱে। আমিৰ লিয়াকত তেখেতৰ ইণ্টেকাল হৈছে, বহুত বেয়া লাগিছে। আপোনালোকক দেখুৱাই আছোঁ, নিশ্চয় চিনিয়ে পাব তেখেতক। আমি মিমছত ব্যৱহাৰ কৰা হয়, মিমছত ব্যৱহাৰ কৰোঁ আমিৰ লিয়াকত। তেখেতৰ ইণ্টেকাল হ'ল, বহুত বেয়া লাগিছে। আপোনালোকক এই বিষয়ে জনাইছোঁ, আপোনালোকক দেখুৱাই আছোঁ আমিৰ লিয়াকত কোন হয়। পাকিস্তানৰ হয় এজন ব্যক্তি। খুব তেখেতৰ ভিডিঅ'বিলাক আমি মিমছতে ব্যৱহাৰ কৰোঁ, সৰু সৰু ক্লিপবিলাখন দেখুৱাই আছোঁ। চাই থকা খুব বেয়া লাগিছে, চাই থকা ভিডিঅ'টো তেখেতলোকে। এইজনে হ'ল আমিৰ লিয়াকত, সকলোৱে চিনি পায়, মিমছত ব্যৱহাৰ কৰোঁ আমি। আপোনালোকেতো চিনিয়ে পাৰিলে, প্ৰায় আমি মিমছবিলাকত ব্যৱহাৰ কৰোঁ। জনপ্ৰিয় তেখেতৰ মৃত্যু হ'ল আমিৰ লিয়াকতৰ, বহুত বেয়া লাগিছে। তেওঁৰ বয়স আছিল 49 বছৰ। তেওঁ পাকিস্তানৰ এটা শ্ব'তো কাম কৰিছিল আৰু এনেকৈ শ্ব' কৰি আহিছিল। তেওঁৰ অকস্মাত মৃত্যু হ'ল, খুব বেয়া লাগিছে। পাকিস্তানৰ খুদ্দাত কলনীত থকা তেওঁৰ ঘৰতে একদম যেতিয়া মানে আমিৰ লিয়াকত মানে যেতিয়া অসুস্থ হৈছিল, তেতিয়া এটা বিৰাট ডাঙৰ এটা আৱাজ পাইছিল। মানে শব্দ এটা পাইছিল, মানে আৱাজটো সেইটো কেনেকুৱা হৈছে মানে সেই আৱাজত তেতিয়া কি কৰিছিল, তেখেতৰ যিবিলাক কাম কৰা মানুহ আছিল, সেই মানুহবিলাকে তেখেতৰ দৰ্জা ভাঙি ভিতৰলৈ সোমাই গৈছিল। আৰু সেই কৰ্মচাৰীবিলাকে তেতিয়া কি কৰিছিল, তেখেতক হস্পিটালত লৈ গৈছিল আৰু হস্পিটালত নিয়াৰ পিছত মৃত্যু হৈছিল। মই জনামতে এইখিনিয়ে। আপোনালোকৰ এই ভিডিঅ'টো কেনেকুৱা লাগিছে কমেণ্ট কৰি জনাব। চেনেলটো যিবিলাক নতুনকৈ ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰি দিব। আৰু আমিৰ লিয়াকতৰ সেই ব্যক্তিজনৰ কাৰণে সকলোৱে দোৱা কৰিব, তেখেতে যাতে জান্নাত নচিব কৰে। আজিলৈকে এইখিনিয়ে, বহুত বেয়া লাগিছে। ভিডিঅ'টো ভাল পালে লাইক, কমেণ্ট, শ্বেয়াৰ, ছাবস্ক্ৰাইব কৰিব, লগতে বেল আইকনটো প্ৰেছ কৰিব। আৰু বেছি শ্বেয়াৰ কৰা ভিডিঅ'টো, সকলোৱে যাতে ভিডিঅ'টো পায় আৰু দোৱাত তেখেতক ইয়াত কৰে, জান্নাতত যায় তেখেতে। আজিলৈকে এইখিনিয়ে, বাই বাই।